জায়গাত যাওঁ আজি ক'ত যাম আমাৰ ঠিকনা নাই যে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ অন্য ঠাইত, যি ঠাইত গৈ থকা অৱস্থাতে এনেকুৱা বৰষুণ পাইছোঁ আৰু এতিয়া গৈ আছোঁ আকৌ কিছু ঠাইত বৰষুণো নাই। তো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে এইটো কথা যে আমি ভিডিঅ'বোৰ কৰিছোঁ, এনেকুৱা নহয় যে এটা ইউটিউব চেনেল এটা খুলি লৈছোঁ, মই নিজাকৈ খুলি লৈ কিনে সাঁচি ৰাখিছোঁ যাতে ভৱিষ্যত আমি এই বৰ্তমান যে কি কৰি আছোঁ সেইবোৰ চাব পাৰোঁ, সেইকাৰণে সাঁচি ৰাখিছোঁ। নিশ্চয় ভিডিঅ'বোৰ চাব, ভাল লাগিলে আৰু নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এতিয়া আগলৈ বলক। দেৰি হ'ব টেষ্টি হ'ব আছিল আমাৰ বেলেগ, হ'ল যায় বেলেগ। ব্লগছ বনালেই নহ'ব, কিছুমান নমুনা লাগে, কিন্তু আমি নমুনা নাই একো। আমি মোৰ লগত এইটো ক'লা আছোঁ, ক'লা মঞ্চত বেয়া। আমিও আজি আকৌ গৈ আছোঁ বেলেগ এঠাইত। আৰু মই ভিডিঅ' বাৰু মই বনাওঁ, মই ভাল পাওঁ। তই আকৌ মোক গেৰেইছা কি কাৰণত কচোন? তই মাত দিছা কি কাৰণত? মই আপোনাৰ ব্লগ কৰা দেখা পায়ে মান দিছোঁ। হয় নেকি? ভাল পাইছোঁ এইকাৰণে। ব্লগছৰ বোলে কোৱালিটি লাগে মানুহে কয়, কিন্তু কোৱালিটিটো নাই আমাৰ। ভাল হোৱা নাই আপোনাৰ, ভাল হোৱা নাই। ঠিক আছে। নুপুৰ আজি যাৱা নাই কিয়া? শনিবাৰ লাইন মাৰি থাকাটো কি হ'ল? ছোৱালী নে ল'ৰা? সুন্দৰ পৰিৱেশত বাগানৰ মাজত আহি পাইছোঁ আমি, আৰু লগত হঠাৎকৈ আহিলোঁ। পেণ্ট পিন্ধি নাই আৰু হাফ পেণ্ট পিন্ধি ড্ৰেছে দিয়ে আহিলোঁ, কাম কৰা ড্ৰেছে দিয়ে। অচ্যুতানন্দ হাজৰিকা। সেইদিনা যি চুলি কাটি থাকোঁতে যি জমেনি এটা হৈছিল, চলি এটা কাপোৰ মাথা থাকিলে ভিডিঅ', এই ভিডিঅ'টো কৰছি, ক্লিক কৰা নাই। ইয়াৰ ভিডিঅ' চাওঁ যে নাই। আমি এতিয়া গৈ আছোঁ, কি আছিল ৰাণী নে কি আছিল? ইকো ৰাইনো স্পট। নকয় ক'ত যাই আছোঁ? ক'ত যাই আছোঁ মই গম পোৱা নাই, মই আহি আছোঁ পিছে। মইতো নাজানো। ক'ত যাবি? ক'ত যাই আছোঁ এতিয়া? ক'ত যাই আছোঁ সেইটো গৈ আছোঁ। ক'ত যাবি? মই গুগল চাৰ্চ কৰি আছোঁ। গুগল চাৰ্চ বোলে। অষ্টিকাৰেংকে সেই বুলি আহি আছোঁ। আছিল আমাৰ বেলেগ, হ'ল যায় বেলেগ। আফু গুডু গুডু আং থাংছে। মই আহি পাইছোঁ, কিন্তু এই ৰাস্তা দি মই আহি পোৱা নাই। মই সেই ৰাস্তা দি যাই পাইছোঁ। আৰু এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ। একো প্লেনিং নাই আমাৰ, হঠাৎকৈ আহিছোঁ। আমি আহিছোঁ বেলেগ ঠাই, এতিয়া আকৌ বেলেগ ঠাইত গুচি আহিলোঁ। আমি ধুনীয়াকৈ যাই আছোঁ। আহি আমি এটা মস্ত নদী পালোঁ, আৰু এই নদীটোত সৰু সৰু সোঁত কিছুমান আছে। যদি পানী আহে, হঠাৎকৈ পানী আহে, বৰ আচৰিত ক'লা ক'লা পানী। এই নদীটো পাৰ হৈ আছোঁ ধুনীয়াকৈ। ভয়ো লাগিছে, কোনোবা ঠাইখিনিত অলপ দ আছে নেকি বুলি। এই ল'ৰাজনক দেখিছিলে নে, তেওঁকে সুধিলোঁ। ল'ৰাজনক সুধিলোঁ যে পাৰিম নে নাই, ধুনীয়া কৈছে পাৰিব যাবা। হ'লেও গ'লোঁ আমি। পানী কি ক'লা পানী নে, যথেষ্ট ক'লা পানী একদম। গাড়ীহে খালি কি ক'লা পানী চাচোন, ক'লা নদী বুলি ক'লা নদী। আমি গৈ আছোঁ বালি 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 বালি। এনজয় ফুল এনজয় হৈ আছে।
আমাৰ কোন আহি আছে এইটো দেখোন বহুত দূৰত হ'ল ইহঁত অল্প আহি আছে পিছফালে আৰু বহুত দূৰত গোটেই বালি চট কিন্তু ইয়াতে গোটাই ধূলা প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত আমি গোটাই কেইজন বিলীন হৈ গৈছোঁ এনেকুৱা এটা ধুনীয়া লাগিছে আৰু কেওফালে সেউজীয়া দেখিছোঁ অচ্যুতে আহি কিনে কাউণ্টাৰত সুধি আছে কিমান পইচা হ'ল কি হ'ল মানে কিবা ৰুটি অৰ্ডাৰ দিছে আৰু মাংস অৰ্ডাৰ দিছে আমি গোটাইকেইজনে মিলি খাম তো অৰ্ডাৰটো দিয়া হৈ গ'ল মজা বৰ্তমান বহি আছোঁ কিবা খাবৰ কাৰণে বহি আছোঁ ধুনীয়াকৈ অচ্যুত আছে ওচৰত দিয়া নাই এতিয়ালৈ দিয়া নাই দিব আৰু খাবৰ কাৰণে অলপ দেৰি হ'ব আৰু বস্তুত আমি ৰখি আছোঁ কি ৰুটি আৰু মাংস খাম নে ৰুটি আৰু গাহৰি মাংস খাম ৰুটি আৰু গাহৰি মাংস খাম বনাব দি থৈ আহিলোঁ অৰ্ডাৰ দিলোঁ অলপ সময় বহিলোঁ কিন্তু তাত অলপ দেৰি হ'ব বোলে সেইকাৰণে গুচি আহিলোঁ আমি বেলেগ ফালে এইটো ৰুমটো ভাল নহয় যে এইটো ৰুমত বোলা বন্ধুসকল আমি বৰ্তমান কিবা খাই কিনে আমি ঘূৰি আছো এতিয়া য়েছ য়েছ মানে কি জোৰছত ক'ব লাগিব না হেল্ল' দোস্ত কৰবাত ছাৰ বুলি কোৱাৰ পাছতো ভিডিঅ' নকৰে না ভিডিঅ' কৰিব লাগে সি ভিডিঅ' নকৰে আমি ইয়াত উঠিম আমি ফুৰিব আহি দেখিলোঁ এটা মস্ত চৰাই এইটো উৎপক্ষী নে এই খুটিয়ালি দিগদাৰ কৰি দিবি আহ 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 ভাল লগা এটা বস্তু আহ 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 উৎপক্ষী পানীটো ধাৰ বেছি গম পা হা তাৰপৰা যাব নাই দিয়া খহৰা এয়া আমি বৰ্তমান ৰাইন' ইক' ৰিজৰ্টৰ পৰা ঘৰ গৈ আছোঁ আমাৰ জ্যোতিষ দা এটা ইউটিউব চেনেল আছে চাব আপোনালোকে তাৰ কাৰণে ভিডিঅ' কৰি আছোঁ আৰু এয়া আৰু ভাল লাগিল সঁচাকৈ ধুনীয়া ঠাই ধুনীয়া প্লেচ এই SSB কেম্প পাইছোঁ আমি ৰিজৰ্টখনো ধুনীয়া ঘৰত লৈ নাহেগে ওচৰত তেতিয়াহে ইউটিউব চেনেলত দিব এয়া ভিডিঅ' আৰু আমাৰ ক'লা অৰ্থাৎ কল্পপুলি ধুনীয়াকৈ কৈ দিছে তো নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো দেখাই আছোঁ সম্পূৰ্ণকৈ চাব একদম ধুনীয়া ভাল ভিডিঅ' এটা আহি আছে আমাৰ একদম ভিডিঅ'ৰ ভিতৰত মাজত আহি থকাৰ সময়ত বৰষুণত তিতি তিতি আহি আছো
তেল বহুত দাম গাড়ী তেল নহয় 300 টকা ভৰাই লৈছোঁ 1000 টকা বুলি ধৰচোন কি আকৌ চৰি 300 টকা নহয় 1000 টকা ভৰাই লৈছোঁ তেল 1000 টকা তেল ভৰিছো আজি আমি ঘূৰিয়ে থাকিম যিহেতু আমি ওলাই আহিছো ঘৰৰ পৰা এনেকুৱা জাগাত যাম আজি ক'ত যাম আমাৰ ঠিকনা নাই যে নহওক ভাল লাগিল আমি আহি আছোঁ জীৱন তো আমি বহুত ধুনীয়াকৈ আহি আছোঁ আমি ঘৰত গৈ আছোঁ কিন্তু ঘৰত গৈ থাকোঁতে ইমান বৰষুণ পাইছোঁ মই ভিজা নাই কাৰণ মই গাড়ী চলোৱা নাই এই দুজনে গাড়ী চলাইছে একদম ভিজি সম্পূৰ্ণ মানে একদম আমি ঘৰত গৈ আছোঁ গতিকে বাই বাই নেক্সট ভিডিঅ' সৈতে সংলগ্ন কৰিম নেক্সট সময়ত আকৌ